তিনচুকীয়াৰ পৰা আৰু আলহী আহি পালেহি দেই গাড়ীৰ পৰা নামিছে মই নিবলৈ আহিছোঁ আজি আৰু ভাল লাগিব আহি গ'ল আমাৰ মানুহ লৈ যাওঁ এতিয়া ৰুমলৈ লৈ আহি দেখিছে নাই আলহী গুৱাহাটী আহি পস্তাই গৈছে অঞ্জুবা আমি পুৰা এনজয় কৰিছোঁ এফালে চাব আজি গ্ৰুমিঙৰ ছেকেণ্ড দিন একাৰণে ৰেডি অঞ্জুবা আহি গ'ল ৰাতিপুৱাই তিনচুকীয়াৰ পৰা আমি তিনচুকীয়া গোটেই ফেমিলিটো ইয়াত এইটো আমাৰ বেটা বেটা আজি তই কৰি দিবি মোক ভিডিঅ' এইটো আমাৰ বেটা অঁ সেইটো হেৰিয়াত এইফালে অঞ্জুবা পুৰা ৰেডি এদিন আমাৰ পিচকি হেল্ল' বোলো হেল্ল' বুজিছানে ইয়াৰ পুৰা ৰেডি যাবলৈ লাগিব এতিয়া কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই আমি যাবলৈ ওলাইছোঁ এইফালে অঞ্জুবা বেটা আজি ছেকেণ্ড গ্ৰুমিং আছে আৰু ছেমি ফাইনেল আছে বাকীখিনি গৈ দেখামগৈ দেই আহি গ'লোঁ গ্ৰুমিঙৰ জেগা লিফ্টত গৈ আছোঁ হাৰিয়ানা ভৱনত হৈছে ন ছেকেণ্ড গ্ৰুমিং আৰম্ভ হৈ গ'ল সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব এতিয়া চলি আছে ছেমি ফাইনেল ৰাউণ্ড গ্ৰুমিঙৰ ছেকেণ্ড দিনা গ্ৰুমিং শেষ হোৱাৰ পাছত ছেমি ফাইনেল হৈ আছে ভয়ো লাগিছে কি কৰিব কি নাই আশীৰ্বাদ কৰিব সি যাতে উইনাৰটো পায় তাৰপাছত গোটেইখিনি আমি বহি লৈছোঁ গাৰ্জেনখিনি ইমানেই ভাগৰ লাগিছে নহয় কি বুলি ক'ম আৰু এইফালে ল'ৰা ছোৱালী থিয় হৈও ভয় ভাগৰ লাগিছে আমাৰো একদম পূৰা ভাগৰ লাগিছে ল'ৰাটো গা বেয়া হৈ গৈছেগৈ তাৰপাছত আহিলে মোৰ ল'ৰাৰ টেলেনান কৈছে কি কৰিছে সিহে জানে মই ভালকৈ একোৱে নাজানো আৰু মানে কৰিব লাগে কৰি দিছে আৰু বাকী সম্পূৰ্ণ ভিডিঅ'খিনি চাই থাকিব গুড ইভিনিং আমি এতিয়া গ্ৰুমিঙৰ পৰা আহি এতিয়া বোলো নাই অলপ ফুৰি আহোঁ এতিয়া গৈ আছোঁ ফেঞ্চি বজাৰ যাওঁচোন ফেঞ্চি বজাৰ তাৰপিছত এইফালে অঞ্জুবা মই কৰিশ্মা অঞ্জুবা ফেঞ্চি বজাৰ যাওঁ ন কি পাম নাজানো আৰু গৈছোঁ আৰু ভাগৰ লাগিছে কিন্তু নাই বেচেৰা আমাৰ ৰিয়ানে মোৰ লগত আহিলে গুৱাহাটী ফুৰিম বুলি এতিয়া মই গুৱাহাটী ফুৰাবই পৰা নাই সেইকাৰণে মই সেইকাৰণে বোলো নাই ইয়াক লৈ আহিছোঁ তেতিয়া বোলো আজি অকণমান ফুৰি লওঁ মইতো লৈ আহিছোঁ ন তোৰ মায়েতো নানু কৈছিলে ক্ৰেডিট গছটো মই আণ্টি মই এয়া ফেঞ্চি বজাৰ আহি পালোহি দেই এতিয়া গৈ আছোঁ
ফাইনেলি আজি বিচাৰি বিচাৰি কেঁচা সোণৰ গহনা দোকান পাই গ'লোহি গুৱাহাটী। আপোনাৰ মাছখোৱা মছজিদৰ ফালৰ পৰা এতিয়া ৰুমলৈ গৈ আছোঁ। মানে একদম ঈদ মানে ভালকৈ হেৰি হয় মানে এতিয়াও মানে ভাল লাগিছে ন কিবা এটা। হেল্ল', এয়া আমি ফেঞ্চি বজাৰত বজাৰ কৰি আহিছোঁ। এতিয়া আমাৰ এইবোৰ ড্ৰেছ উলিয়াই আহিছোঁ, কাইলৈ আমি পিন্ধিব লাগিব ন। মই নিপিন্ধোঁ দেই, এইবোৰ আমাৰ প্ৰগ্ৰেম কৰিব যে বাহঁতে ড্ৰেছ লৈ আহিছে, দেখিয়েই মোক একদম নাচো লাগি গৈছেগৈ মোক আৰু ড্ৰেছটো পিন্ধি। ত' সেইটোৱে দিনটোৰ বিজিৰ মাজত এগৰাকীয়ে পূৰা কথাত পতা বিষ্টি জইণ্ট ফিজে 5,000 মানুহজনৰ লগত। চ' সেইটোৱে আৰু আজি দিনটো দেখালোঁ যিমানখিনি পাৰোঁ দেখালোঁ। চ' সেইটোৱে কথা। যদি ভাল লাগিছে ভিডিঅ'বোৰ চাই থাকিব আৰু ইউটিউব চেনেলৰ মই গোটেইখিনিকে কৈছোঁ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, আজিলৈ আহিছোঁ। কাইলৈ ৰাতিপুৱা আকৌ মৰ্ণিং লগ পাম। এইটো আমাৰ ডেকা ল'ৰা, তুমি ক'লৈ আহি গৈছিলা?